and welcome back to my YouTube channel. Namaskar, মই জিমনি দাস আৰু আপোনাৰ সকলোকে মোৰ YouTube channel আসামী জিউলৈ পুনৰবাৰ স্বাগতম জনাইছো। তো ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ লগত আলোচনা কৰিম যে মন্দিৰত বেল বা ঘণ্টিটো কিয় ওলমাই থোৱা হয় বা আমি যে মন্দিৰত যাওঁ তেতিয়া আমি বেল বা ঘণ্টিটো কিয় বজাওঁ, ইয়াত কি সায়েন্স জড়িত হৈ আছে। তো ফ্ৰেণ্ডছ, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, কেতিয়াবা আপোনালোকে ভাবিছেনে আপোনালোকৰ ঘৰত যেতিয়া মানুহ আহে তেতিয়া সেই মানুহজনে আপোনালোকৰ ঘৰত থকা কলিং বেল বা ডোৰ বেলটো নিশ্চয় বজায়। তেতিয়া আপুনি গম পায় যে আপোনালোকৰ ঘৰত কোনোবা মানুহ আহিছে। তেতিয়া আপুনি ওলাই গৈ সেই মানুহজনক মাত দিয়ে। কিন্তু আপোনালোকে এইটো কথা ধ্যান দিছেনে যে আপোনালোকে যেতিয়া মন্দিৰত যায় তেতিয়া সেই মন্দিৰত থকা ঘণ্টিটো আমি কিয় বজাওঁ, ইয়াত কি কাৰণে আমি মন্দিৰত ঘণ্টিটো বজাওঁ। তো আমি নবজাবও পাৰিলোঁ হয়, চিধাই মন্দিৰত গৈ আমি সেৱা কৰিব পাৰিলোঁ হয়, কিন্তু আমি সেই ঘণ্টিটো বজোৱাৰ মূল কাৰণ কি? মূল কাৰণ দুটা। এটা হ'ল পুৰণি তত্ত্বমতে আৰু আনটো হ'ল বিজ্ঞান ভিত্তিক তত্ত্বমতে। পুৰণি তত্ত্বমতে যেতিয়া আপোনালোকৰ ঘৰত কোনোবা আহে তেতিয়া আপোনালোকৰ কলিং বেলটো বজালে আপুনি গম পায় যে আপোনালোকৰ ঘৰত কোনোবা আহিছে। ঠিক তেনেদৰে মন্দিৰত ওলমাই থোৱা ঘণ্টিটো বজালেও ভগৱানেও গম পায় যে ভগৱানৰ ঘৰত বা তেওঁৰ মন্দিৰত কোনোবা আহিছে বা তেওঁৰ ভক্তজন আহিছে। তো এইটো আছিল পুৰণি তত্ত্বমতে। এতিয়া বৈজ্ঞানিক তত্ত্বমতে হ'ল যে আপুনি যেতিয়া মন্দিৰত গৈ ঘণ্টিটো বজায়, ঘণ্টিৰ পৰা হোৱা যি শব্দ, যি ট্ৰেং কৰি যে বাজে, সেই শব্দৰ কম্পন সেই পৰিৱেশৰ লগত বিয়পি পৰে আৰু তেতিয়া সেই কম্পনৰ শব্দত আপোনাৰ মগজুত থকা বা মূৰটোত থকা নিগেটিভ ভাৱবোৰ আঁতৰি যায়। এতিয়া অৰ্থাৎ আপুনি যেতিয়া মন্দিৰত প্ৰৱেশ কৰে তেতিয়া বহুতো পৰিৱেশৰ মাজেৰে পাৰ হৈ যায়, ভাল বেয়া বহুতো কথা। ঘণ্টিটো বজাই দিয়াৰ লগে লগে আপোনাৰ মগজুৰ পৰা সকলো ভাৱ আঁতৰি যায় আৰু আমাৰ যিটো একাগ্ৰতা শক্তি, কনচেনট্ৰেশ্যন পাৱাৰ, সেইটো বৃদ্ধি কৰে আৰু লগতে আমাৰ মগজুটো চাফাও কৰে আৰু আপোনালোকে একাগ্ৰতাৰে প্ৰাৰ্থনা কৰিব পাৰে। এইটো ফেক নহয়, ৰিয়েল হয়। এইবাৰ আপোনালোকেও মন্দিৰত গ'লে চাবচোন, যেতিয়া আপোনালোকে মন্দিৰত গৈ ঘণ্টিটো বজাই দিয়ে, সেই 7-8 ছেকেণ্ডত যিটো ভাইব্ৰেশ্যন, যিটো কম্পন হয়, সেই ভাইব্ৰেশ্যনৰ পৰা আপোনালোকৰ মূৰত থকা সকলোবোৰ চিন্তা আঁতৰি আমি মন্দিৰত প্ৰাৰ্থনা কৰোঁ। আৰু তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আজি মন্দিৰৰ ওলমাই থোৱা ঘণ্টিটোৰ আঁৰৰ কাহিনী। এইটো আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাব পাৰে। আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। মোৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, যাতে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজো কৰিব পাৰে। তো বাই বাই, টেক কেয়াৰ।